হাই গাইজ, স্বাগত মোৰ আৰু এটা নতুন ব্লগলৈ। তো চাগে এইটো মোৰ 7 নম্বৰ ব্লগ হ'ব। আজি আৰু এটা নতুনকৈ ব্লগ এটা বনাবলৈ খুজিছোঁ। একো নাই, মোৰ নৰ্মেল ব্লগ হ'ব। জানেই মোৰ নৰ্মেল ব্লগবিলাক কেনেকুৱা টাইপৰ মই ব্লগ বনাওঁ। চ' আজিও এনেকুৱা এটা ব্লগ বনাবলৈ ট্ৰাই কৰোঁ। ব্লগচোন প্ৰথমেতো মই উঠিলোঁ বাৰু, উঠি মুখ চুখ পূৰা ধুই দিলোঁ। ধুইছোঁ, আহি কিনে আৰু কেমেৰাটো হাতত ল'লোঁ। ধুই কেনে কেমেৰাটো হাতত লৈছোঁ বাৰু। ৰাতিপুৱাই উঠি কেনে মই পূৰা মুখ ধুই পানী চানী খাই ল'লোঁ। তো এতিয়া যাওঁ, যাই কেনে চাহ খাওঁ। এই চেণ্ডেলটোৰ দাগটো হ'ল মানে এদিন মাজতে চলাই যাতে কুকুৰ এটা আগত আহি গৈছিলে। তো কুকুৰটোৰ লগত মোৰ এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হওঁতে মানে চেণ্ডেলটোৰো দাগ থাকি গ'ল আৰু ভৰি তেনেকুৱাকৈ। দেই কি হৈছে? এটা খাব দিছে কিনা তই? হা খাব দিছে কি নাই? দে খাব দে, ৰুটি আধা খাব দিছে তই। তই কিয় দিয়া নাই? তই দি খতম কৰি দিলোঁ। মোৰ হাতত অকলে দুখন ৰুটি আহিল। তো ৰুটি দুখনকে কফি অলপ বনাওঁ, কফি বনাই কিনে খাওঁ। নহ'লে কি কৰোঁ, কণী আমলেট কৰোঁ, কণী আমলেট কৰি কিনে ৰুটি কফি এনেকুৱাকৈ খাওঁ। সেই ঢাকনিখন মাৰ। চিতা গেলেতো খালেই হ'ল কিবা এটা। ফাইনেলি মোৰ নাস্তা হৈ গ'ল। তো খাওঁ, বেলেগ একো কৰা নাই। আমলেট এটা বনাইছোঁ, আমলেটটো বনাই কিনে ৰুটিৰ লগতে মিক্স কৰিছোঁ। বেলেগ আৰু চব্জি তব্জি নাই, আছে দালি চালি খাবলৈ মন নাই, ৰাতিৰ হয়। তো চাহ খাই লৈ উঠি কিনে আপোনাক লগ পাই আছোঁ। অলপ দালি আছিলে, দালিৰ লগতে পনীৰ আছিলে এনেকুৱাকৈ, আৰু অকণ পটল এটা ল'লোঁ, মোৰ ৰুটি আৰু কণীটো, আৰু এইপিনে কফি। তো খাই লওঁ। সদায় পূৰা গৰমে লাগি গ'ল। তো সেইকাৰণে আৰু স্পৰ্টিং পূৰা খুলি দিলোঁ। তো গৰমতে গাত অলপ কাপোৰ পিন্ধাটো বহুত কষ্টদায়ক হৈ যায় আমাৰ ল'ৰাবিলাকৰ কাৰণে। তো সেইকাৰণে খালী থকা যায়। তো আজি কিনো কৰিম, নৰ্মেল ব্লগ এটাই বনাই আছোঁ। ক'ৰবাত দেখাম আৰু নাযাওঁ যদি আৰু মোকে চাই থাকিব লাগিব আৰু আপোনালোকে। আজি আৰু কি কৰিব, মোৰ ফেচটোৱে আপোনালোকে চাই থাকিব লাগিব। আহক এবাৰ ওলাই যাওক। ক'তনো ওলাই যাম, ওলাই যাবলৈও জেগা নাই। যাবতো জেগা আছে বহুত, বাট যাবৰ কাৰণে কোনো লগৰ নাই। সেইটো হ'ল চবচে ডাঙৰ কথা। আগতে পকেটত নাছিলে পইচা, আছিলে জেগা যাবলৈ, বাট এতিয়া পকেটত আছে পইচা, যাবলৈ নাই কোনো লগত। এতিয়া দেখিছে, নৱেম্বৰৰ আগলৈকে মোৰ আছিল থপৰাটো এনেকুৱা। নৱেম্বৰৰ আগলৈকে মোৰ থপৰাটো আছিলে কেনেকুৱা ভকলোহেন, কেনেকুৱা কেনেকুৱা এনেকুৱা। সেই থপৰাটো আৰু এই থপৰাটোৰ মাজত বহুতেই ডিফাৰেঞ্চ আছে। আৰু সেই থপৰাটোৰ যিটো মানুহ আছিলে আৰু এইটো থপৰাৰ যিটো মানুহ ন, তাৰ মানে কথাও মানে বহুতখিনিয়ে ডিফাৰেঞ্চ আছে। আৰু সেইটোৱে বোলো, সেই থপৰাটোৰ লগত সেই থপৰাটোতো একদমেই নিমিলে, আৰু সেই থপৰাটোৰ লগত যিটো মানুহ এতিয়া দেখা পাইছে এইটো একদমেই নিমিলে। সেই মানুহটো সেই ফটোখনতে থাকি গুচি গ'ল। আৰু এতিয়া যিটো মানুহ আহি গ'ল, এইটো মানুহটো চাগে আৰু অলপমান লাগাতকৈ অলপ বেছিয়ে বেলেগ হৈ থাকিল। ইমান বেছি বেলেগ হ'ব বুলি ভবা নাছিলোঁ, কিন্তু বহুত বেছি বেলেগ হৈ গ'ল। আগৰ মানুহটোৱে কাকো না ক'ব নোৱাৰিছিলে, আজিকালি মানুহে মুখতে থেইট বুলি ক'ব পাৰে। নাটো দূৰৰে কথা, তাতকৈ আৰু দুটা কথা আৰু এক্সট্ৰাহে কৈ দিব পাৰে। সেইটো আৰু এইটো পাৰ্চনৰ মাজত এইটোৱে ডিফাৰেঞ্চ আছিলে। এই ডিফাৰেঞ্চটো আহিব লাগে মাজে মাজে লাইফত। তো সেই ডিফাৰেঞ্চৰ লগতে নিজকে এইবাৰ এটা ব্লেক লুপত দেখাই আছোঁ। তো ব'লক, আজি আৰু ৰবিবাৰ জানে মোৰ এটা নৰ্মেল ব্লগ থাকে। নৰ্মেল ব্লগৰ কেনে আৰু কি কৰোঁ, ক'ৰবাত যে ওলাই যোৱাটো দেখালোঁ, আৰু নাযাওঁ যদি আৰু ঘৰতে মোৰ ৰুখা চুখা মুখখন দেখি থাকিব। আৰু চাওঁতে হিৰ' বুলি ভাবিব লাগিব এই টপাটো। ব'লক এবাৰ দোকানৰ পৰা আহোঁ। তো দোকানৰ পৰা আহি কেনে মানে বেলেগ বস্তু নানো আজি। আপোনাৰ ৰচনা চাউল অলপ আনো, কাৰণ মাৰ মানে চুগাৰটো লগাতকৈ অলপ বেছি বাঢ়ি গৈছে। তো ৰাতিপুৱা ভণ্টিৰ লগতে চেক কৰি আহিছে, চেক কৰি আহোঁতে লগাতকৈ অলপ বেছিয়ে দেখাই দিলে। তো সেইকাৰণে অলপ ৰচনা চাউল লৈ আনো। ৰচনা চাউলৰ লগতে আৰু কিবা হ'ল পাহৰি গ'লোঁ। তো এবাৰ সুধি কেনে যাওঁ, যাতে আৰু এবাৰ অহা টাইমত পাহৰি নাযাওঁ। অঁ, উচা চাউল আৰু কি কৈছিলা? অঁ, তো হোৱাটছআপ কৰি দি দিয়া তুমি। উচা চাউল আৰু কি কৈছিলা মা? হা? অঁ, 8 কেজি।
আটা 2 কেজি কৈছিলোঁ নে পাহৰি যাম বুলি, তো পাহৰিলোঁ, ভণ্টিৰ গালিও খালোঁ। তো এতিয়া যাওঁ পুটুককৈ লৈ আনো আৰু বেছি কৈ নাথাকোঁ কথা, পুটুককৈ যাই কিনে আহিছোঁ। আচল আৰু আশীৰ্বাদ এটা দুইবাকে লৈ ল'লোঁ আৰু তাতে মানুহ আছিল বহুত, এতিয়া পুটুককৈ একো পিটিশ্যন নকৰিলোঁ। তো ঘৰত যাওঁ। বাপৰে কি গৰম, আহোঁতে পুৰা একদম ঘামি টেপটেপ আহি গ'লোঁ। নোৱাৰি দেই, ৰ'দটো নাহিব পাৰে, বাট বাহিৰত কিন্তু বহুত বেছিয়ে গৰম আছে। সেইকাৰণে আৰু গাড়ী লৈ যোৱা নাছিলোঁ, খোজকাঢ়ি যাওঁ বুলি মৌচমটো ভালে থকা কাৰণে। আৰু এইবাৰকেইটাৰ কিন্তু মৌচমকেইটা কিন্তু বহুত ভাল হৈ থাকে দেই, যিবিলাক একদম পূৰা একদম ডাবল ডেটিঙত আছে বা যিবিলাক একদম পূৰা ডুৱেল হৈ আছে, মানে ৰিলেশ্যনত আছে, তেওঁলোকৰ কাৰণে একদম পূৰা মজা দিন কৰি আছে ৰবিবাৰকেইটা। আজি 6-7 মাহমান ধৰি একদম পূৰা একদম ফুৰিব যাব পৰা কৰি থৈছে মৌচম। যাৰ একদম পূৰা গাৰ্লফ্ৰেণ্ড আছে বা যাৰ বয়ফ্ৰেণ্ড আছে, পূৰা একদম যোৱা ডেটে চেটে আমিতো কি কৰিম, আমি আৰু ঘৰতে আহি শুই থাকিম। সঁচা কথা কৈছোঁ, কিন্তু ৰবিবাৰকেইটা কিন্তু মজা ডেট দি আছে কিন্তু দেই, যাব পৰাকৈ। আমিতো আৰু কি কৰিম, আমি পূৰা টেপটেপ আহি গ'লোঁ। গাৰ্গেণ্ডতে লৈ যাওঁ ৰ। হা কি খেলি আছা বাবু? এইয়া আমাৰ ইহঁতে এয়া খেলি আছে। আলু পিটিকা আৰু এইটো মাংস ভাত। কোনটো মাংস? এইটো মাংস ভাত, এইটো আলু পিটিকা। মাংস খাবা? এইয়া মাংস। হে এইটো কি? এইটো পাৰ্টনাৰ। বাবু জলদি খা। এইটো আলু, এইটো ভাত আৰু এইটো আলু, আলুৰে মাংস, এইটো আলু পিটিকা। তাকে ভাবি সি পাংখাটো লৈ আহিলে ধোৱা কাৰণে। ফেনখন বহুত দিনৰ পৰাই বেয়া হৈছিলে ভিতৰৰ ৰুমটোত, তো খুলিব পৰা নাছিলোঁ। তো এইবিলাক লাইটৰ, মই চব কাম জানো অলপ হ'লেও, বাট লাইনৰ কাম অলপো নাজানো। তো সেইকাৰণে ফোনটো মিলি কিনে খুলি দিলোঁ। খোলাটো ভিডিঅ' কৰা নহ'ল আৰু এতিয়া পটককৈ চাফা কৰিলোঁ, কৰি লৈ কিনে এতিয়া যাওঁ ক'ৰবাত বিচাৰি কিনে ফেনখন একেলগে ঠিক কৰি ল'লোঁ। তো জানে কেনেকুৱা গৰম পৰিছে, তাতে যি ফেন নোহোৱাকৈ থাকিব লাগে কেনেকুৱা অৱস্থা হৈ যায়। আপোনাৰ ফেনটো বেয়া হৈছিলে, তো পটককৈ ভণ্টিৰ লগত খুলি ল'লোঁ। তো লৈ কিনে আৰু এতিয়া পটককৈ এবাৰ ঠিক কৰি কিনে আহোঁ। কোনোবা এটা দোকানলৈ যাব লাগে, ওলাব কেনে এটা নাটন আছে, এটাই বহি দিছে ইয়াতে, এটা যায় কিনে তাতে, কোনো এটা নালাগে। ফেনখনটো আজি 20 দিন, ফেনখনটো এনে 20 দিনমান তাতে লগাই আছে, আৰু এনে খুলি কিনে 10 দিনত পৰি থাকক, এনে কি আছে টেনহে। ৰ'ব দোকানৰ এখনতে যাওঁ, কোনো নাযায় বোলে, অকলেই যাওঁ আৰু বেছি দাম হ'লে তাতে পেলাই থৈ গুচি আহিম, এইটো সঁচা কথা। বেছিটো সদায় গেয়াৰ আপতে থাকে, মানে ইমান পাৰ আছে ন, মানে গাড়ীখন মানে য'তে নাথাকিব পাৰে, মানে একদম গাড়ীৰ অৱস্থা নাইকিয়াও কৰি দিয়ে। সদায় গাড়ী মুচিব লাগে, আজি এবাৰ ধুব লাগিব আহি কেনে। মা কচম 800 টকা লাগে বুলি কৈছে কলটো বেয়া হোৱাৰ কাৰণে। তো 800 টকাটো আৰু ভাল কৰিব নোৱাৰি, তাতকৈ আৰু 800 টকা খৰচ কৰাতকৈ আৰু 500 টকা দিয়ে এখন নতুনে ফেন হৈ যায়। 500 টকা দি খৰচ ভাল কৰি আনাতকৈ এতিয়া যাওঁ অকণমান ওলাই যায় বেলতলাৰ পৰা, নতুনকৈ কিনি আনো। বাপৰে দোকানখনত গ'লোঁ, সুধিব ল'লোঁ, সোধোতে কইল বেয়া হ'ব বুলি ক'ল। কইলটো ভাল কৰাৰ হয় 800 টকা লাগিব বুলি ক'ল। 800 টকা দিয়ে ভাল কৰাতকৈ আৰু যি 500 টকামান দিয়া যায়, তেতিয়াহ'লে এখন নতুনে ফেন পোৱা যায়। তো আৰু সেইকাৰণে ৰিটাৰ্ণ লৈ গুচি আহিলোঁ আৰু ভাল নকৰা কৰি। এটা মানুহৰ সদায় আমাৰ ঘৰত নাটক হয়, আৰু তাৰ কাৰণে আমাৰ গোটেইবিলাকৰে মাথাটো গৰম উঠি যায়। খালি তাতে এইখিনি ভাত খোৱা হোৱা নাই। এতিয়া আমাৰ কাঁহীত গোটেইকেইটাতে সমানে চব্জি, সমানে ভাত আছে, সমানে কি আছিল, তাতকৈতো চাগে এই ভাজি আৰু চব্জি বেছিকৈ আছিল। তাৰপিছত তাৰ ইটালী খোৱা খতম হোৱা নাই। খাবি তই জল্দি এতিয়া। দিনটো এনেকুৱা ফাল্টুমি কৰোঁতে গুচি আছে।
ৰবিবাৰ দিনটো আহে, অহাৰ লগে লগে কেতিয়া 2টা বাজে, কেতিয়া 3টা বাজে, কেতিয়া ৰাতিপুৱা হয় গমেই পোৱা নাযায়। গাটো ধুই আহিলোঁ, গা চা ধুই আহি ফেনটো ঠিক কৰাৰ পিছতে আহি কিনে গাটো ধুই দিলোঁ। তো আৰু এতিয়া কি কৰিম, ভাত চাতটো খালোঁ। মই অলপ মাৰটো অলপ উল্টা ভাত খাই উঠি কিনে গা ধুওঁ। তো কিছুমান নিয়ম চেঞ্জ কৰিব পৰা নাযায়, লাগিলে লাইফৰ যিমানে বদলাব। তো সেই নিয়ম থাকি গ'ল। গা ধুই উঠি ভাত খোৱা নহয় মোৰ ভাত খাই উঠি কিনে গা ধোৱা যায়। আহক এতিয়া আৰু কি কৰিম, গা চা মুচোঁ, অলপ নেটফ্লিক্স চাই কিনে যদি কোনোবাই যে ফোন কৰে গধূলি ওলাই গ'লোঁ, নহ'লে আৰু নাই আৰু উপায় নাই আৰু। গাইছ জালমুড়ি খাওঁ, একেলগে বনাওঁ আৰু একেলগে খাওঁ। আহি যাওঁ জালমুড়ি খাবৰ কাৰণে মই লৈ আহিলোঁ আপোনাৰ মুড়ি আৰু এইপিনে বিকাজী ভুজিয়া 3 পেকেটমান। তো বাকী পিঁয়াজ কাটোঁ, বনাওঁ আৰু ধুনীয়াকৈ লাল চাহ লগত খাওঁ। খাই লৈ কেনে আৰু টোপনি যাওঁ। মুড়ি বনোৱা হৈ গ'ল। এতিয়া মায়ে লাল চাহটো বনাইছে। তো লাল চাহটো বনোৱাৰ পিছত খাওঁ। খাই লৈ কিনে অকণমান, জানে মই গধূলি সময়ত সদায় খোজকাঢ়িবলৈ যাওঁ। খাই লৈ কিনে অলপ খোজকাঢ়ি গ'ল, আহি কেনে আৰু নৰ্মেল যিটো কাম, ভাত চাত খাই আৰু টোপনি মাৰিম। তাৰপিছৰ পৰা আৰু এসপ্তাহৰ কাৰণে আৰু কাম ষ্টাৰ্ট হৈ যাব। তো লাল চাহ হ'ল, লাল চাহটো পূৰা চাহিপাল আৰু জালমুড়ি একদম পূৰা মজা। আৰু এতিয়া খাই লৈ উঠি কিনে অলপ ওলাই গৈছোঁ নিজৰ মেইন ফুডটোত। মই দিনটোত প্ৰতিদিনে পূৰব কিনে এটলিষ্ট 8-9টাটো কণী খোৱা যায়। তো ৰাতিপুৱা 2টা দুপৰীয়া এনেকুৱাকৈ মিলি কিনে আৰু। তো এতিয়া আজি খোৱা নাছিলোঁ। তো দুপৰীয়া ভাতৰ লগত এটাই খোৱা গ'ল। তো এতিয়া অকণমান খাওঁ আৰু 2টা আমলেট বনাওঁ। 2টা আমলেট বনাই কিনে খাওঁ, নহ'লে গাটোত যে কিবা এটা যে কমি হৈ আছে এনেকুৱা টাইপ লাগি থাকে একদম নোখোৱাৰ লগে। তো খাই লৈ কিবা এটা বনোৱাৰ আগত এবাৰ পানী দি ধুবতো লাগে, বাট ধোৱাৰ পিছতে এবাৰ এনেকুৱাকৈ গৰম কৰি দিব লাগে। আমি যিবিলাক বস্তু খাওঁ তাতে এই ফেটি লিভাৰ যে এই বস্তুখিনি কিন্তু দেখিছেনে, বগা এই বগা বস্তুখিনি কিনে আমাৰ মেক্সিমাম মানুহৰ ফেটি লিভাৰ হয়। আৰু এইখিনি চবচে বেয়া বস্তু হয়। তেল চেল থাকি যায় সেইখিনি বস্তু লাষ্টত আপোনাৰ এনেকুৱা হৈ যায়। তো সেইকাৰণে মই এইখিনি বস্তু সদায় এবাৰ আমলেট কৰাৰ পিছত মেক্সিমাম টাইম এবাৰ ধুবই লাগে। বিকজ তেলটোত ফেটি লিভাৰ সেই ফেটখিনি থাকি যায়, আৰু এইটোৱে আপোনালোকৰ লাষ্টতে হেল্থৰ ওপৰত প্ৰব্লেম কৰি দিয়ে। মই তেল দি দিলোঁ। একেলগে অকণে দি দিলোঁ। আজিকালি অলপমান হোৱাইট চলটো খোৱাটো অলপ কমাই দিছোঁ। তো ব্লেক চলতকৈ অলপ বেছিকৈ খাওঁ, খায়ো ভাল লাগে, অলপ সোৱাদো উঠে। এইবাৰৰ দিনটো এনেকুৱা কৰি খতম হ'ল আৰু। এটা মই জাষ্ট নৰ্মেল ঘৰৰ ভিতৰত থকা ব্লগ এটাই দেখালোঁ আৰু। ক'তো বাহিৰত ওলাই যাব লগাও নাছিলে। তো লগতে জিমৰ পৰা আহি পেলাই জিমৰ কিনো ভিডিঅ' ক্লিপ দেখাম, তো নেদেখালোঁ। আহি লৈ এতিয়া আৰু ব্লগটো ইয়াতে সামৰোঁ। বাকী আৰু এতিয়া খাই লৈ এতিয়া ডাইৰেক্ট শুই যাম। তো গুড নাইট। আৰু আশা কৰিলোঁ মোৰ অন্য এটা ব্লগত লগ পাম। মোৰ যি ব্লগবিলাক চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি যাওক। বাই, গুড নাইট।